Hello friends, মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি যাম তেজপুৰত অৱস্থিত মাই থানৰ নিচেই কাষতে লাগি থকা হনুমান মন্দিৰলৈ। হনুমান মন্দিৰৰ কেইটামান সুন্দৰ সুন্দৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আহকচোন অলপ কম নকৰি যে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Come on with me baby. Never ever leave without me. Baby now let me warm you up. Oh baby please, let me love you much. Baby, baby, don't be cold, I will warm you. Every day I reach out to you as a heart, baby. হনুমান মন্দিৰ পালোহি। আপোনালোকৰ হনুমান মন্দিৰৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাব চেষ্টা কৰিম। আপোনালোকে দেখা পাইছোঁ হনুমান মন্দিৰ এইফালে আছে। এতিয়া আমি জোতা মোজা খুলি লওঁ, খুলি পেলাই অলপ গাত পানী চানী ছটিয়াই তেল ধূপ লৈ আমি এতিয়া হনুমান চালিচা এখন লৈছোঁ। লগতে চাকি ধূপ ল'ম, ধূপ, তাৰপিছত এয়া জোতা আছে, চাকি বাইদেৱে ঠিক কৰি আছে। হনুমান চালিচা এখন লৈছোঁ পঢ়িবৰ কাৰণে। হনুমান মন্দিৰৰ ফ্ৰণ্টত আছোঁ, দেখিছে আপোনালোকে নতুনকৈ গেটখন বনাই আছে, এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। তাৰ ভিতৰত যাম, ভিতৰৰ দৃশ্যবোৰ সুন্দৰ সুন্দৰ আপোনাক দেখাব চেষ্টা কৰিম। আমি চাকি ধূপ ল'লোঁ, দেখিছে আমাৰ ইয়াত চাকি ধূপ। এতিয়া মন্দিৰলৈ বুলি আমি বাঢ়িছোঁ। গুৰ লগত মই আহি আছোঁ। Every day I like to go far with you. Don't forget me now, don't let me down. Everything I do is for your heart, baby. Yeah, baby. Oh, yeah, baby. Baby, baby, don't be cold, I will warm you. Every day I reach out to you. Baby now, let me warm you up. Baby please, let me love you much. Come on with me baby. Oh, never ever leave without me. Baby now, let me warm you up. Oh baby please, let me love you much. Baby, baby, don't be cold, I will warm you. Every day I reach out to you as a heart, baby. Let me warm you up. Let me love you much. Baby, don't hold enjoy your life, try to be happy. মন্দিৰৰ লগতে আপোনাৰ ব্ৰহ্মপুত্ৰখন আছে, দেখাব চেষ্টা কৰিলোঁ। ভুমাগুৰি ব্ৰীজখন আছে, দেখাব যদি কেমেৰা পায়। এয়া ভুমাগুৰি ব্ৰীজ আপোনাক দেখাব, মই অলপ জুম কৰি দেখাই দিওঁ। ইয়াত দেখিছে হনুমান মন্দিৰ বা ভুমাগুৰি ব্ৰীজখন কি সুন্দৰকৈ দেখা পাইছে। এইখন ভুমাগুৰি ব্ৰীজ, যিখন ব্ৰীজে আপোনাৰ তেজপুৰ আৰু নগাঁৱক সংযোগ কৰিছে। দেখাবলৈ সুন্দৰ চেষ্টা কৰিলোঁ। বহুত সুন্দৰ পৰিৱেশ, পিকনিক প্লেচো হয় অলপ আগলৈ। আপোনালোক কেতিয়াবা আহিলে এইফালে যাবও পাৰিব। ঠিক আছে, হনুমান মন্দিৰত আহি ভাল লাগিছে পবিত্ৰ স্থানত। আপোনালোকো আহক, মাইথানৰ কাষতে আছে। মাইথান আহিলে হনুমান মন্দিৰতো আহিব, এটা ভাল পৰিৱেশ। হয়, সঁচাকৈ এটি সুন্দৰ পৰিৱেশ, একেবাৰে ঠাণ্ডা পৰিৱেশ। আপোনালোকো আহিব, এটা ভক্তি ভাৱ এটা মনত আৰু যদি আপোনালোকৰ মাজতো জাগি উঠিব। আজিৰ ভিডিঅ'ৰ পৰা আমি ইমানতে বিদায় মাগিম। পুনৰ এদিন নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। মোৰ যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল লাগে তেন্তে মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ঠিক আছে, পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।